Hello everyone, welcome back to my YouTube channel. আপোনালোক সকলোৰে ভালে মোৰো ভালে সো আজি মই এনে ঘৰতে থাকি বৰ হৈ আছিলোঁ যেহেতু মোৰ এতিয়া কলেজ বন্ধ এতিয়া মই একেবাৰে এক্সাম দিবলৈ যাম সো ইমান বৰ লাগিছিলে সো তেনেকুৱাতে মোৰ লগৰ এজনীয়ে ফোন কৰিলে ৰাতিপুৱা যে তাই ক'লে যে আনিতা বল আজি ওলাই যাওঁ তাই কিবা কাম আছে সো মোক ক'লে যে তই মোৰ লগত বল মইতো ভালেই পালোঁ ঘৰত থাকি থাকি ইমান বৰ হৈ আছিলোঁ আৰু অকণমান মাইণ্ডটো ফ্ৰেছ লাগে ন অকণমান ওলাই মেলি গ'লেও ভাল লাগে সো সেইবাবে আজি মই ওলাই যাম মোৰ লগৰজনীৰ লগত মোৰ লগৰজনী কোন হয় মই কেনে আপোনালোকৰ লগত চিনাকি কৰাই দিম এতিয়া মই ৰেডি হ'ম কাপা ধুমগৈ কাপা ধুই পেলাই ৰেডি হ'ম ৰেডি হৈ পেলাই তাইনো আজি মোক ক'লৈ লৈ যায় তাই মোক কোৱা নাই একো ক'ত নিম বা কি কৰিম তাই জাষ্ট কৈছে মোৰ কেইটামান কাম আছে চ' তই প্লিজ মোৰ লগত যাবি চ' সেইকাৰণে ক'ত যাওঁ কি কৰোঁ মই একো গম নাপাওঁ জাষ্ট ভাবিলোঁ যে আজি তাইৰ লগত দিনটো স্পেণ্ড কৰিম চ' সেইখিনি কেমেৰাত বন্দী কৰি থ'লে বেয়া নহয় হয়নে কথাটো চ' বন্দী কৰি থ'বলৈকে মই আজি ভ্লগটো বনাইছোঁ চ' আপোনালোকে শেষলৈকে চাই থাকিব তাইনো মোক ক'ত নিয়ে ক'ত যাওঁ আমি দুজনী আজি আৰু কি কৰোঁ তাইনো কি ইমান বিশেষ কাম আছে চ' এতিয়া একেবাৰে ৰেডি হৈ পেলাই আপোনালোকৰ লগত কথা পাতি আছোঁ চ' চাই থাকিব ফ্ৰেণ্ডছ মই ৰেডি হৈ গ'লোঁ চ' এইটো মোৰ আজি OOTD ডেট মিনছ আউটফিট অফ দ্য ডে চ' ফ্ৰেণ্ডছ ইয়াতে এটা কথা যে মই তাইৰ লগত আজি মৰ্ণিং যোৱা কথা আছিলে কিন্তু মৰ্ণিং এটা প্ৰব্লেমৰ কাৰণে যাব নোৱাৰিলোঁ চ' এতিয়া দুপৰীয়া বেছিছে চ' এতিয়া যাম একেবাৰে ভাত পানী খাই ল'লোঁ চ' ডে স্পেণ্ড নহ'ল তাইৰ লগত বাট ইভিনিং স্পেণ্ড কৰিম আৰু চ' বিশেষ কথা নাপাতো তাই হোষ্টেলত থাকে চ' মই এতিয়া তাই হোষ্টেললৈ যাম মোৰ ঘৰৰ পৰা তাই হোষ্টেল বেছি দূৰ নহয় চ' একেবাৰে তাই হোষ্টেলত গৈ মই দেখাম কিন্তু তাতে ইম্পৰ্টেণ্ট এটা বস্তু টেৰেং মাস্ক ইজ ইম্পৰ্টেণ্ট যিহেতু কৰোণা ইমান বাঢ়িছে আকৌ বাঢ়িছে মাস্ক পিন্ধি থাকিব চেনি যাতে কৰোণাই আমাক নাপায় চ' একেবাৰে তাত গৈ পেলাই কথা পাতি আছোঁ চ' ফ্ৰেণ্ডছ মই তাই হোষ্টেলৰ ওচৰত পাই গ'লোহি এতিয়া তাইৰ কাৰণে ৰখি আছোঁ ফ্ৰেণ্ডছ সেইজনী জ্যোতি মই অথনিৰ পৰা তাইৰ কাৰণে ৰখি আছোঁ আৰু তাই ইমান লেট ফ্ৰেণ্ডছ মই এতিয়া আপোনালোকৰ আগত মোৰ লগৰজনী চিনাকি কৰাই দিছোঁ এয়া হৈছে জ্যোতি হেল্ল' আপোনালোকে এই চেনেলটো লাইক কৰক ছাবস্ক্ৰাইব কৰক প্লিজ আৰু বহুত মৰম কৰক আৰু আজি ভিডিঅ'টো শেষলৈকে চাই থাকক চ' এতিয়া আমি যাম ক'ত যাম আপোনালোকক মই দেখাই থাকিম আমি গৈ আছোঁ দুইজনী খোজকাঢ়ি চ' ফ্ৰেণ্ডছ তাই এতিয়া ATM-ত সোমাইছে তাই পইচা উলিয়াব মই বাহিৰতে ৰখি আছোঁ ব্লগ বনোৱা মানুহজনী কাপোৰ ফ্ৰেণ্ডছ আমি গৈ আছোঁ ৰিক্সাত আমি ৰিক্সাত গৈ আছোঁ ফাৰ্ষ্ট তাই কিবা চাব তালৈকে গৈ আছোঁ প্ৰথম ক'ত গৈ আছোঁ দেখাম সোমা আকৌ ক'ব কেনেকুৱা টাইপৰ কাপোৰ চাবি এতিয়া আমি চাদৰ মেখেলা চাই আছোঁ জ্যোতিস্মিতাৰ কাৰণে
চ' ফ্ৰেণ্ডছ ফাৰ্ষ্টত তাই এইযোৰ কাপোৰ পচন্দ কৰিছিলে বাট লাষ্টত তাই এইযোৰ কাপোৰ নল'লে তাই এযোৰ বেলেগ এযোৰ কাপোৰ ল'লে তাই যোনযোৰ কাপোৰ লৈছে তাই পে'মেণ্ট কৰিলে সেই কাপোৰযোৰ কোনযোৰ হয় মই আপোনালোকক দেখাম ফ্ৰেণ্ডছ তাই কাপোৰ ল'লে পলি পাটৰ বহুত ধুনীয়া হয় কাপোৰযোৰ এতিয়া তাই কিতাপ কিনিব চ' এতিয়া আমি কিতাপৰ দোকানলৈ যাম এতিয়া আমি আইচক্ৰীম খাম বিকজ বহুত গৰম পৰিছে বহুত ৰ'দ আছিল এতিয়া বাৰু গ'ল জ্যোতি জ্যোতিৰ কাৰণে কিতাপ বিচাৰি ফুৰিছোঁ ক'তো পোৱা নাই চব বহুত দোকানত সোমাইছোঁ চবতে খতম গৈ আছোঁ কিতাপৰ দোকান বিচাৰি বিচাৰি ক'ৰবাততো পালেই হয় যিহেতু এক্সাম আহি আছে অফ লৈছে জ্যোতিৰ কাৰণে ক'তো কিতাপ পোৱা নাই মোক খং উঠি গৈছে কি ইমান ঘূৰি আছোঁ অথনিৰ পৰা ফ্ৰেণ্ডছ এতিয়া আমি ছুপাৰ মাৰ্কেট আহিছোঁ ছুপাৰ মাৰ্কেটৰ কিতাপৰ দোকানত চাম অথনিৰ পৰা দুইজনী ঘূৰি ফুৰিছোঁ ক'তো কিতাপখন পোৱা নাই এতিয়া ইয়াত সোধোঁ মানসী স্বাস্থ্য ইংলিছ মিডিয়াম ফাইনেলি পালে হয় ইংলিছ মিডিয়ামৰ কিতাপ ক'তো পোৱা নাই সঁচাকৈ ইংলিছ মিডিয়ামৰ কিতাপ পাবলৈ বহুত টান মই নিজে নিজৰ মেজৰ কিতাপ বহুত পোৱা নাই এইপিনে এক্সাম আহি আছে কিতাপ নাই ফ্ৰেণ্ডছ ক'তো ইংলিছ মিডিয়ামৰ কিতাপ নাই আমি অথনিৰ পৰা কিতাপৰ দোকান ঘূৰি ফুৰিছোঁ ক'তোৱে নাই পোৱা কিতাপ তাইক লাগে ক'তোৱে নাই পোৱা কিতাপ পালোঁ আমি কিতাপ পাই গ'লোঁ ফাইনেলি ইমান এনেকৈ এক চক্কৰ পঢ়িছো ফাইনেলি কিতাপ পালো এতিয়া পঢ়াতহে গ'ল পঢ়িবি পঢ়িম কষ্ট কৰিছোঁ তোৰ কাৰণে এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ এতিয়া আমি ঘৰ যাম একেবাৰে ঘৰত গৈ আপোনালোকৰ লগত কথা পাতি আছোঁ আমি ৰাস্তাত গৈ আছোঁ বহাগী মেলা হৈ আছে এয়া জ্যোতিস্মিতা ঘৰলৈ যোৱা কথা আছিলে বাট ঘৰলৈ নাযাওঁ বিকজ তাই সৰু কাম এটা আছে চ' তাই মোক কৈছে একেবাৰে সেই কামটো কৰি যাওঁ আকৌ ওলাই নাহোঁ চ' এতিয়া সেই কামটো কৰিম তাৰপিছত ঘৰ যাম দেন কথা পাতি আছোঁ ফান পাৰ্ক ল'ৰা ছোৱালীয়ে খেলি আছে আৰু আমি খোজকাঢ়ি গৈ আছোঁ জ্যোতি আৰু মই ফ্ৰেণ্ডছ ঘৰ আহি পালোহি এতিয়া 6টা বাজি গ'ল চ' এতিয়া আজিৰ ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ